বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক কাতি মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ স্বভাৱ, চৰিত্ৰ, ব্যক্তিত্ব, প্ৰেম, ভালপোৱা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, কাতি মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকল সাধাৰণতে জ্ঞানী, পৰোপকাৰী, ঈশ্বৰ বিশ্বাসী, লগতে আনক হহুৱাব বিচৰা ধৰণৰ হয়। এওঁলোক কিন্তু অলপ মতলবী আৰু সুযোগ বিচৰা ধৰণৰো হয়। এওঁলোক বহুত পৰিশ্ৰমী হয় আৰু ধৈৰ্য সহকাৰে কাম কৰি থকা ধৰণৰ হয়। এওঁলোকে নিজৰ উন্নতিৰ বাবে বহু কষ্ট কৰিব পাৰে। এওঁলোকৰ হঠাৎ খং উঠা এটা স্বভাৱ আছে যদিও পিছ মুহূৰ্ততে কিন্তু এওঁলোক ঠাণ্ডা হৈ পৰে। এওঁলোকৰ স্বভাৱ নম্ৰ হয় তথা আনক সন্মান দি কথা বতৰা কোৱা ধৰণৰ হয়। এওঁলোকে বুদ্ধিৰ অভাৱত কেতিয়াবা সহজতে হোৱা কামটো জটিল কৰা দেখা যায়। মুঠতে এওঁলোকে নিজৰ মতে কামবোৰ কৰিব বিচাৰে বা নিজৰ মতে কামবোৰ কৰিহে ভাল পায় আৰু মনত শান্তি পায়। বন্ধুসকল, কাতি মাহত জন্মগ্ৰহণ কৰা জাতকৰ পিতৃ, মাতৃ আৰু ভাতৃৰ স্থান ইমান এটা শুভ নহয় যদিও মাতৃৰ আশীৰ্বাদ সদায় লগত থাকে বুলি কোৱা হয়। বন্ধুসকল, যদিহে আমি কাতি মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ বিদ্যাৰ কথা ক'বলৈ যাওঁ, বিদ্যাৰ কথা ক'বলৈ গ'লে এওঁলোকে সাহিত্য, দৰ্শন আৰু আইন বিষয়ত ভাল নাম কৰিব পাৰে। এই মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ জীৱনৰ প্ৰথম আৰু শেষ ভাগত অৰ্থৰ ইমান এটা অভাৱ নহ'লেও মাজ বয়সত অলপ অৰ্থৰ অভাৱত পৰা দেখা যায় বা অৰ্থৰ অভাৱ আহিব পাৰে। বন্ধুসকল, এওঁলোকে কাৰখানা, খনি, বন, বিদ্যুৎ আদি বিভাগত কাম কৰিলে সহজতে উন্নতি কৰিব পাৰে বুলি কোৱা হয়। লগতে কৰ্মচাৰীয়ে এওঁলোকক ভাল পায় আৰু শ্ৰদ্ধা কৰা দেখা যায়। এওঁলোকৰ একাধিকবাৰ কিন্তু কৰ্মস্থান সলনি হোৱাও দেখা যায়। যদিহে আমি প্ৰেমৰ কথা ক'বলৈ যাওঁ, প্ৰেমৰ ক্ষেত্ৰত এওঁলোক সতৰ্ক হৈ থকাটো ভাল হ'ব। বিবাহিত জীৱন এওঁলোকৰ সুখৰে হ'ব। নেক্সট বন্ধুসকল, যদিহে আমি এই মাহত জন্মগ্ৰহণ কৰা ছোৱালীসকলৰ বিষয়ে বিশেষভাৱে ক'বলৈ যাওঁ, তেন্তে এওঁলোকৰ জীৱনৰ প্ৰথম অৱস্থাত নানা ঘাত প্ৰতিঘাত আহে। এওঁলোক অলপ স্বাৰ্থপৰ হোৱাও দেখা যায় তথা কাৰ্যসিদ্ধিৰ বাবে যিকোনো কাম কৰিব পৰা ধৰণৰ হয়। এওঁলোক খুব সাহসী হয়। প্ৰেম বিবাহতকৈ সামাজিক বিবাহ হ'লেহে এওঁলোকৰ বেছি সুখ হয় বুলি কোৱা হয়। বন্ধুসকল, শেষত যদিহে আমি কাতি মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ বেমাৰৰ কথা ক'বলৈ যাওঁ, তেন্তে এওঁলোকৰ দাঁতৰ বেমাৰ, ৰক্তচাপ, চকুৰ বেমাৰ তথা মূৰত আঘাত পোৱাৰ যোগ থাকে বুলি কোৱা হয়। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা কাতি মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে কিছু কথা জানিব পাৰিলে। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ এই ভিডিঅ'টোত আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক। ধন্যবাদ।